নমস্কাৰ বন্ধু বান্ধৱীসকল, মই ৰঞ্জিত আৰু মোৰ চেনেল আছামিজ মিক্সাৰলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি এটা মই স্যামসাং মোবাইলৰ কিপেড মোবাইল, আপোনাৰ তাত যেনেকুৱা স্যামসাঙৰ কিপেড মোবাইল নাথাকক কিয়, সেই মোবাইলটোৰ যদি নাম্বাৰ ব্লেক লিষ্টত ৰিজেক্ট কলত সোমাই যায়, তেতিয়াহ'লে আপুনি সেই ৰিজেক্ট লিষ্টৰ পৰা নাম্বাৰটো কিদৰে উলিয়াব, আজি সেই বিষয়ে মই এই ভিডিঅ'টো আলোচনা কৰিম আৰু সকলো মই দেখাই দিম। লগতে ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো টিপি দিবলৈ নাপাহৰিব। এইটো চাওক, মোৰ হাতত স্যামসাঙৰ কিপেড মোবাইল, আৰু আপোনালোকৰ হাতত যদি স্যামসাঙৰ কিপেড মোবাইল আছে, এতিয়া কিদৰে ৰিজেক্টত থকা নাম্বাৰটো ৰিজেক্টৰ পৰা উলিয়াব আৰু ৰিজেক্টত কেনেকৈ ভৰাব, সেইটো আপোনালোকে চাই শিকিব পাৰিব এই ভিডিঅ'টোৰ পৰা। আহকচোন আমি ভিডিঅ'টো চাওঁ। প্ৰথমে গ'লোঁ, মই নাম্বাৰ ল'লোঁ, এই নাম্বাৰটো লৈছোঁ। এই নাম্বাৰটো চাব মই কিদৰে ৰিজেক্টত ভৰাম। এতিয়া আমি ইয়াতে থকা আমি 8 নম্বৰত গ'লোঁ। 8 নম্বৰত এডেড টু ৰিজেক্ট লিষ্ট, ইয়াত আমি চিলেক্ট কৰিলোঁ, এই বুটামটো আমি টিপিলোঁ, ইয়াত আমি চিলেক্ট কৰিলোঁ। এতিয়া এই নাম্বাৰটো, যিটো নাম্বাৰ আমি লৈছিলোঁ, এই নাম্বাৰটো আৰু এই নাম্বাৰটোৰ পৰা কেতিয়াও আৰু ফোন নাহে, ফোন মাৰি থাকিব মোলৈ, কিন্তু বিজি পাব। এতিয়া আমি এই নাম্বাৰটো আমি ৰিজেক্টৰ পৰা উলিয়াব লাগে। এতিয়া কেনেকৈ উলিয়াম? এতিয়া আমি ইয়াতে ৰিজেক্টত থকা নাম্বাৰত আমি এতিয়া যাব লাগিব ছেটিংছত গৈ আমি যাব লাগিব এপ্লিকেশ্যনত। এই এপ্লিকেশ্যন দেখিছে, এতিয়া আমি কাষত থকা এই বুটামটো আমি টিপিলোঁ, চিলেক্ট কৰিলোঁ। চিলেক্ট কৰি এতিয়া আপোনালোকে দেখিছে এই কল বুলি, 1ত কল বুলি আছে, তাত আমি অ'কে কৰিলোঁ। এতিয়া দেখা পাইছে অল কলছত আমি চিলেক্ট কৰিলোঁ। এতিয়া আহিল ইয়াত 2 নম্বৰত আছে অটো ৰিজেক্ট। এতিয়া যিটো অটো ৰিজেক্ট বুলি দেখা পাইছে, তাতে আমি এই বুটামটো চিলেক্ট কৰিলোঁ। এতিয়া চাওক, এতিয়া এই নাম্বাৰটো ৰিজেক্টত সোমাই আছে। এতিয়া এই নাম্বাৰটো আমি উলিয়াব লাগে। এতিয়া ইয়াত এটা টিক মাৰ্ক বহি আছে, এই টিক মাৰ্কটো আমি উঠাব লাগিব। তেতিয়াহ'লে এই মাজৰটো আমি এনেকৈ মাৰি দিলোঁ, টিক মাৰ্কটো উঠি গ'ল। এতিয়া আমি এই ছাইডত থকা যিটো বুটাম আছে, বুটামটো আমি অ'কে কৰিলোঁ। অ'কে কৰাৰ লগে লগে আমি এতিয়া 4 নম্বৰত গৈ ডিলিট কৰিলোঁ। এতিয়া আমি য়েছ কৰিলোঁ। এতিয়া সেই নাম্বাৰটো আৰু ৰিজেক্টত নাই, চাব আপোনালোকে ৰিজেক্টত এপ্লিকেশ্যন। এতিয়া অল কল অটো ৰিজেক্টত নাম্বাৰ নাই। এতিয়া আপোনালোকে যিটো নাম্বাৰ ইয়াৰ পৰা উলিয়াই দিলে, সেই নাম্বাৰটোৰ পৰা আপোনালোকলৈ ফোন আহিব আৰু ধুনীয়াকৈ কথা পাতিব পাৰিব। ভিডিঅ'টো ইমানেই। যদি মোৰ ভিডিঅ'টো ভাল পালে প্লিজ ছাবস্ক্ৰাইব কৰি দিব, এটা লাইক কৰিব আৰু সকলোৱে উপকৃত হোৱাকৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। ধন্যবাদ।